নমস্কাৰ বন্ধু বান্ধৱীসকল, গৃহলক্ষ্মী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মানি প্লেণ্টৰ বিষয়ে কিছু কথা অৱগত কৰিবলৈ ওলাইছোঁ। মানি প্লেণ্ট গছজোপা সকলোৱে চিনি পাই চাগে আপোনালোকে। মানি প্লেণ্ট অৰ্থাৎ ধনৰ গছ। এই গছজোপাৰ কিমান বেছি পজিটিভ দিশ আছে মই হয়তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰি শেষ কৰিব নোৱাৰোঁ। যদিহে আপোনালোকৰ ঘৰত মানি প্লেণ্ট আছে বা মানি প্লেণ্ট ৰোৱাৰ কথা ভাবি আছে তেন্তে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক কথা আশা কৰোঁ, যদি আপুনি পোনপ্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পাব। মানি প্লেণ্ট কোন দিশত ৰুলে শুভ ফল লাভ কৰে বা ধনাত্মক শক্তিয়ে ক্ৰিয়া কৰে সেই বিষয়ে আপোনালোকে এই ভিডিঅ'টোত জানিবলৈ পাব। বাস্তুশাস্ত্ৰৰ মতে সকলো গছৰে একোটা ডাইৰেকশ্যন থাকে, মানে একোটা দিশ থাকে। যদি দিশ বা স্থানটো উলট পালট হয় তেনেহ'লে লাভ হোৱাতকৈ লোকচান বা অনিষ্ট হোৱাৰ ভয় থাকে। বহুতে কয় মানি প্লেণ্ট লগোৱাৰ পাছত বিভিন্ন ধৰণৰ সমস্যাত ভুগিছে। বহুতৰ মতে এই গছজোপা আকৌ ধন আৰু সমৃদ্ধিৰ গছ। সঠিক স্থানত সঠিক দিশত যদি উপযুক্ত যতনেৰে এই গছজোপা আপোনালোকে ৰোপণ কৰিব পাৰে তেনেহ'লে ই আমাৰ স্বাস্থ্য আৰু ধন দুটা বস্তুৱে আমাক দিব। মানি প্লেণ্ট সদায় দক্ষিণ আৰু পূব দিশত লগাব লাগে। দক্ষিণ আৰু পূব দিশ ভগৱান গণেশ আৰু শিৱৰ স্থান, যাৰ বাবে আমাৰ ঘৰত সুখ আৰু সমৃদ্ধি দুয়োটাই লাভ হয়। এটা প্ৰবাদ আছে যে মানি প্লেণ্ট ৰোপণ কৰাৰ সময়ত পটটোত বা মাটি টুকুৰাত এটা সদায় মুদ্ৰা বা কইনছ পুতি ৰাখিব লাগে। তেতিয়া এই গছজোপাই তীব্ৰ গতিত কাম কৰে আৰু যথেষ্ট পৰিমাণে পজিটিভ এনাৰ্জি দিয়ে। সেয়ে আমি দক্ষিণ আৰু পূব দিশত এই গছজোপা ৰোপণ কৰিব লাগে। মানি প্লেণ্টজোপা ৰোপণ কৰাৰ পিছত আমি কিছুমান কেয়াৰ ল'ব লাগিব, যিটো নেকি সেই গছজোপাৰ বাবে উপযুক্ত হ'ব। যেতিয়া মানি প্লেণ্ট গছজোপা হালধীয়া হৈ পৰে পাতবিলাক, তেতিয়া কেঁচিৰে আপোনালোকে কাটি দিব। সেই পাতখিলাত কেতিয়াও আপোনালোকে নখেৰে চিকুটি আঁতৰাবলৈ চেষ্টা নকৰিব। আৰু মানি প্লেণ্ট গছজোপা যিমান পাৰে সদায় ওপৰলৈ যাবলৈ সহায় কৰিব লাগে আৰু গছজোপাৰ পাতখিনি কেতিয়াও তললৈ হালি আহিবলৈ বা নামি আহিবলৈ দিব নালাগে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে মানি প্লেণ্ট গছজোপাৰ যি অংশত শিপা থাকে সেই অংশতে আপোনালোকে এটা মুদ্ৰা বা কইনছ ৰাখিবলৈ কেতিয়াও নাপাহৰিব। যিসকলে এই গছজোপা বিশ্বাস কৰে তেওঁলোকৰ মতে এই গছজোপাই বহুত বেছি ধন নিদিলেও যি এটা পজিটিভ এনাৰ্জি দিয়ে ইয়ে আমাক সফলতা আনি দিয়াত সহায় কৰে। গতিকে বন্ধু বান্ধৱীসকল, এতিয়ালৈকে মানি প্লেণ্টৰ বিষয়ে যিখিনি কথা আলোচনা কৰিলোঁ সেই কথাখিনি বা সেই দিশখিনি আপোনালোকে মন কৰিবলৈ চেষ্টা কৰিব আৰু মানি প্লেণ্টৰ দিশটো আপোনালোকে গুৰুত্ব দিব। ভিডিঅ'টোৰ শেষত আপোনালোকে এটা মতামত আগবঢ়াব। ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰি ৰাখিব। আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'মহি। আজিলৈ আহিছোঁ, বাই বাই।